দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৮৭ চনৰ ৮ ফেব্ৰুৱাৰীত দৌলাশালত স্থাপন কৰা হৈছিল চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়। আজি ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে বাহিনীটোৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰশিক্ষণ আৰু সশস্ত্ৰ বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ আগৰৱাল। জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ আগৰৱালে। ভাষণ প্ৰসংগত বাহিনীত প্ৰশিক্ষণৰত জোৱানসকলক উচ্চ প্ৰশিক্ষণ প্ৰদান কৰা বুলি অধিনায়ক উজ্জ্বলৱতী বৰুৱাক প্ৰশংসা কৰাৰ লগতে শ্বহীদসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শ্বহীদ পৰিয়ালসমূহৰ কুশল কামনা কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আদৰণি ভাষণ প্ৰদান কৰে বাহিনীটোৰ অধিনায়ক উজ্জ্বলৱতী বৰুৱাই। ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ আগৰৱালৰ উপস্থিতিত ৩৬ কিলোগ্ৰাম ওজনৰ কেক কাটে। পুৱা শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বাহিনীটোৰ অধিনায়ক উজ্জ্বলৱতী বৰুৱাই। গোটেইখিনি জৱানসকল অফিচাৰসকল সবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো আপুনি দেখিছে ইতিমধ্যে বহুতখিনি এইটো পাব্লিকো এইটো আমাৰ লগত এইটো ৰিজিক ডে চেলিব্ৰেশ্যনত এইটো যোগদান দিছে। এইটো আপুনি দেখি পাইছে কি এইটো ৰাইজৰ মাজতে এইটো বাটালিয়ন বহুতেই পপুলাৰ আছে। এইটো আৰু বহুতো এইটো চি অ' মোক কৰিছে এইটো বহুত ভাল কপাৰেশ্যন ৰাইজৰ লগত এইটো আমাৰ আছে। মই আশা কৰিছোঁ কাৰণ এইটো অসম পুলিচো ৰাইজৰ কাৰণেও কাম কৰি আছে। ৰাইজৰ পৰা যেনেকুৱা আমি এইটো সহযোগ আৰু এইটো কপাৰেশ্যন আমি পাই আছোঁ ভৱিষ্যতো আমি পাই থাকিম আৰু ৰাইজৰ কাৰণে অসম পুলিচ যি ধৰণে এইটো কাম কৰি আছে আৰু তেনেকুৱা আৰু এইটো কাম আগবঢ়াই যাব। ১৪ নম্বৰ বেটেলিয়নৰ আজি 36 আমাৰ ৰেজিং ডে প্ৰতিষ্ঠা দিৱস আমি পালন কৰিলোঁ উলহ মালহেৰে। আমাৰ মাননীয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মহোদয় অনুৰাগ আগৰৱাল ছাৰে অহাত আমাৰ আৰু বেছি উৎসাহত আমি কামখিনি কৰা হ'ল। ৰাইজৰ বিপুল সহযোগ পালোঁ, মই সকলোলৈ ধন্যবাদ থাকিলে আৰু আশা কৰোঁ ভৱিষ্যতলৈ আমাৰ অসম পুলিচৰ ৰাইজৰ লগত সম্পৰ্ক আৰু ভাল হওক সেই উদ্দেশ্যেৰে মই সকলোলৈ পুনৰবাৰ অভিনন্দন জনালোঁ। আজিৰ দিনটোত ছাৰ এপিবিএনক আগুৱাই নিবলৈ সমস্যা যথেষ্ট থাকে আচলতে আগুৱাই নিবলৈ আপুনি কেনেকুৱা পৰিকল্পনা গ্ৰহণ কৰিব এগৰাকী বিষয় হিচাপে এই নেতৃত্ব থকা? নাই, আমি আগুৱাই যাবই লাগিব, পিছভূমি কেতিয়াও নামাৰোঁ। আমাৰ যিখিনি আমাৰ চেলেঞ্জ থাকে, যিখিনি আমাৰ দায়িত্ব থাকে, আমি সেইখিনি আমি পালন কৰিবই লাগিব আৰু পালন কৰি যাম। যিমান অসুবিধাই নহওক সেইখিনি পালন কৰিবই লাগিব। মুকালমুৱাৰ পৰা ৰবীন পাটোৱাৰীৰ ৰিপৰ্ট, আৰৰ খবৰ।